আমাৰ যেতিয়া এই পোহৰ হৈছিল পোহৰ হ'লে মই আৰু বাহিৰত ওলছিল ওলি আৰু এই বাগা দিবা বিচনাত উঠিছিল উঠলি আৰু আমাৰ আৰু মালিকনীয়ে আটা পাৰলাক না হাতী দেখা পাই কিনে শুনা পাই ফেলে তাৰপিছত আৰু মই দৰ্জা সন্মুখতে আহিলোঁ আহোঁতে আৰু চলিকেইটা দাউৰলাক ঘৰৰ পৰাই মই ক'লোঁ ইয়াক মালিকনী এই দাউৰ তই তাৰপিছত মই আৰু ঘৰত সোমাই গৈছোঁ বঞ্জাৰ ৰান্ধবা তাৰপিছত তেল নাই না তেল নহ'লে মই আৰু কাঠিত থিয়া দি পেলাই চাই আছোঁ আৰু তাৰপিছত একো নাই হাতত অস্ত্ৰ নাই থিয়া দি পেলাই মই এইফালে দাউৰি পেলাই ৰাস্তাত দেখি ওলাই আহিলোঁ ওলাই আহি এনেকৈ আৰু সোমালোঁ মই তাৰপিছত বাবু আৰু এনেকৈ ওলাই গৈছে খালৰ পাৰত দেখি আপোনাৰ এইটো ঘৰ ভাঙিছে অঁ ঘৰ ভাঙাতে মই চাই আছোঁ কাঠিৰ পৰা তাৰমানে এটাই আছিল হাতী এটাই আছে এই জিপিচ বান্দাটো আছে সেইটোৱে আৰু তাৰপিছত মই আৰু ওলাই গ'লে আৰু এইফালে হাতীটোৱে ঘৰটো ভাঙি কোনফালে ওলাই গৈছে এইফালে ওলাই গৈছে পুখুৰী পাৰত দেখি খালৰ দেখি সোমাব খুজিছিল তাৰপিছত ইফালে নলাক এনেকৈ ওলাই গ'ল আপোনালোকৰ এই গাঁওখনৰ নামটো কি আছিল কওকচোন ঘটনাটো কি হৈছিল ঘটনাটো মানে এই ৰাতিপুৱা সময় 5টামান বজাত মানে কি এখেতে এই পিছফালৰ পৰা হাতী আহিছে না এই হাতী ওলাই আহোঁতে তাৰমানে এখেতে উঠলাক নেকি উঠাতে তাৰমানে হাতী লাগাল পাই তেনেকৈ ৰাস্তাত মাৰি থৈ গুচি গৈছে কি নাম আছিল ঘৰৰ অঞ্জালি বড়ো বয়স কিমানমান হ'ব বয়স 65 বছৰমান হ'ব নেকি 60-65 মান এই গাঁওখন কি নাম গেৰুৱা সোণাপুৰ হাতী প্ৰায়ে আহে নেকি প্ৰায়ে আহে কালি কেইটা হাতী আছিল কালি কেইটা মানে ইয়াতে আমাৰ এইখিনি সময়তো 2টা সোমাইছে বন বিভাগক জনোৱা হৈছে বন বিভাগক এতিয়া ৰাতিপুৱা ফোন মাৰিছে আমাৰ গাঁৱৰ কোনোবা মানুহ এতিয়ালৈকে বৰ্তমান আহি পোৱা নাই কোনো কি ক'ব প্ৰশাসনক কিবা আহ্বান জনাব নেকি প্ৰশাসনক কিবা আহ্বান জনাব মানে প্ৰশাসনে আমাৰ এইখিনি অলপমান চোৱা চিতা কৰিব লাগে তাৰমানে ধৰক এনেকৈ শ্বটলাইনবিলাক চব চিঙি ভাঙি গৈছে সেইবিলাখন অলপ ৰিপেয়াৰিং কৰি দিলে হাতীটো নোসোমায় নহ'লেতো আৰু এনেকৈ আহিয়ে থাকে প্ৰায় আমি প্ৰায় সদায় আতংকত ভুগি থাকিব লাগে